নমস্কাৰ আপোনালোক সকলোকে দালান ষ্টৰীলৈ স্বাগতম জনাইছোঁ আপোনালোকে মোৰ আগৰ ভিডিঅ'সমূহত ইমান ধুনীয়াকৈ সঁহাৰি দিয়াৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ সঁহাৰিয়ে মোক ভিডিঅ'বিলাক নতুনকৈ বনাই যাবলৈ উৎসাহ প্ৰদান কৰে বৰ্তমান মই কোনো ধৰণৰ তেনেকুৱা ইলেক্ট্ৰনিক গেজেট ব্যৱহাৰ কৰা নাই তেনেদৰে মই ভিডিঅ'বোৰ আপলোড কৰিবলৈ চেষ্টা কৰিছোঁ কেনেকুৱা পাইছে আপোনালোকে জনাব আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে সেইখিনিও আপোনালোকে দেখুৱাই দিব তেতিয়াহে নিশ্চয় মই আগলৈ আৰু ভাল ভাল কণ্টেণ্ট আপোনালোকক দিবলৈ পাৰিম আপোনালোকৰ বাবে মই আজি বনাবলৈ লৈছোঁ এটা মুড়ি ঘণ্টৰ ৰেচিপি গতিকেলৈ আপোনালোকে চাব আৰু ভিডিঅ'টোক মৰম দিব বুলি আশা ৰাখিলোঁ আৰু যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ মোৰ চেনেলটো নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়া মোৰ প্ৰত্যেকটো নতুন ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকিব আৰু এনেদৰে আগলৈ মোক ছাপোৰ্ট কৰি যাব মুড়ি ঘণ্ট বনাবৰ বাবে মই প্ৰথমতে ধোঁৱা মগুখিনি এখন পেনত গৰম কৰি লৈছোঁ ধোঁৱা মগুখিনি অকণমান মুৰমুৰীয়া হোৱালৈকে মই ভালদৰে ভাজি ল'ম প্ৰায় 5 মিনিটমান ভজাৰ পাছত মই ধোঁৱা মগুখিনি এবাৰ এটা বাটিত এনেদৰে কাঢ়ি ল'লোঁ আৰু তিয়াই ৰাখিছোঁ যাতে এইখিনি অলপমান কোমল হৈ যায় লগতে মই প্ৰায় 2-3 চামুচ মচুৰ দাইলো ব্যৱহাৰ কৰিছিলোঁ আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে মচুৰ দাইল নিদিয়াকৈও বনাব পাৰে মই যিহেতু ডাঠকৈ বনাইছিলোঁ গতিকেলৈ মই মচুৰ দাইলো ব্যৱহাৰ কৰিছিলোঁ 10-15 মিনিটৰ পাছত মই মচুৰ দাইলখিনি আৰু ধোঁৱা মগুখিনি এনেকৈ কোমল হৈ গ'ল এইবাৰ মই প্ৰেছাৰত মচুৰ দাইলখিনি আৰু মগু দাইলখিনি বইল হ'বৰ বাবে দিছোঁ চাব আপোনালোকে পানীটো যাতে বহুত বেছিকৈ নিদিয়ে জুলীয়া হ'লে বস্তুটো অকণমান বেয়া হৈ যায় খাবলৈ আৰু মই যিহেতু ডাঠকৈ বনাইছিলোঁ গতিকে মই আলু ব্যৱহাৰ কৰিছিলোঁ এইফালে মই তাতে নিমখ দিলোঁ জোখমতে আৰু হালধি অকণমান দি এইবাৰ মই প্ৰেছাৰত কমচে কম 3-4টা চিটি মাৰিবলৈ দিছিলোঁ আনফালে মই এখন কেৰাহী গৰম কৰি ল'লোঁ আৰু তাতে মিঠাতেল দি এইবাৰ মই মাছৰ মূৰকেইডোখৰ ভালদৰে ভাজি ল'ম মই মাছৰ মূৰকেইডোখৰ যথেষ্ট মুৰমুৰীয়াকৈ ভাজিছিলোঁ সিদিনা বজাৰলৈ যাওঁতে এজনী ভকুৱা মাছ কিনি আনিছিলোঁ আৰু ভকুৱা মাছবোৰৰ যে মূৰবোৰ ইমান ডাঙৰ ডাঙৰ থাকে আগতেতো মই মাছৰ মূৰবোৰ প্ৰায়ে পেলাই দিছিলোঁ নাখাই পেলাই কিন্তু মাজতে ভাবিলোঁ কিয় না মুড়ি ঘণ্ট বনাই খাওঁ বা কেতিয়াবা বিলাহীৰ লগত এনেদৰে ভাজি খায়ো ভাল লাগে শুকানকৈ তাৰ পিছৰ পৰা আৰু বনাবলৈ আৰম্ভ কৰিলোঁ আগতে ঘৰত থাকোঁতে মায়ে প্ৰায়ে কচুৰ লগত জালুকীয়া বনাইছিল নহ'লে টেঙা বনাইছিল এয়া দেখিছেনে মোৰ মাছখিনি প্ৰায় মুৰমুৰীয়া হৈ গৈছে আৰু মই এতিয়া মাছখিনি ভালদৰে কাঢ়ি ৰাখি দিম ইফালে মই বিলাহী এটা বইল কৰি লৈছিলোঁ আৰু এনেদৰে বইল কৰি ল'লে তাৰ বাকলিটো এৰুৱাবলৈ সহজ হয় আৰু যিহেতু বিলাহীৰ বাকলিটো ভাজিত দিলে ভালদৰে মিলি নাযায় গতিকেলৈ মই বিলাহীৰ বাকলিটো প্ৰায় এৰুৱাই দিওঁ আৰু এইফালে মাছ ভাজা তেলখিনি থাকি গৈছিল তাতে পিঁয়াজ দি দিছোঁ আৰু এইফালে আদা নহৰু দি দিছোঁ আৰু ভালদৰে মই এই পেষ্টটো লৰাই ল'ম আৰু ৰঙচুৱা হোৱালৈকে মই এই আদা নহৰুখিনি ভাজিম আৰু তাতে মই জলকীয়া অলপ সৰহকৈ দিম কাৰণ জলকীয়া খাই মই খুব ভাল পাওঁ আৰু জলকীয়া খাই ভাল নোপোৱা হ'লে কমকৈও দিব পাৰে কিন্তু মুড়ি ঘণ্ট বুলি ক'লে অকণমান জ্বলা হ'লে বেছি ভাল লাগে খাই এইবাৰ মই কাটি ৰখা জলকীয়াখিনি আৰু বিলাহীখিনি দি দিছোঁ আৰু ভালদৰে লৰাই ল'ম যিহেতু বিলাহীখিনি সিজোতে বেছি দেৰি প্ৰয়োজন নহয়েই কাৰণ বইল কৰি লোৱা আছে তথাপিও বিলাহীয়ে তেল এৰালৈকে মই বিলাহীখিনি ভালদৰে ভাজি ল'ম এইবাৰ বিলাহীয়ে তেলখিনি এৰিবলৈ আৰম্ভ কৰিছে এয়া দেখিছেনে কি ধুনীয়াকৈ মিলি গৈছে এবাৰ এইখিনি সময়তে মই দি দিছোঁ বইল কৰি লোৱা দাইলখিনি আৰু আলুকণ এইবাৰ মই ভালদৰে দাইলখিনি আৰু এই বিলাহী আদা নহৰু জলকীয়াখিনি ভালদৰে মিলাই ল'ম মই খুব জোৰেৰে লৰাইছিলোঁ কাৰণ মই আলুখিনি ভাঙি দিছিলোঁ আলুখিনি ভাঙি গ'লে মিলি গ'লে খাবলৈ অকণমান টেষ্টটো ভাল হ'ব আৰু এইবাৰ মই ভাজি ৰখা মাছৰ মূৰখিনি দি দিছোঁ লগতে ৰেড চিলি পাউডাৰ এইফালে ধনিয়া পাউডাৰ দিয়াৰ চামুচখন ক'লৈ গ'ল জানো আৰু এইফালে জিৰা পাউডাৰ এইবাৰ সকলোবিলাক মই ভালদৰে মিলাই ল'ম আৰু অলপ দেৰি এনেদৰে ভাজিম আপোনালোকে অকণমান যদি জুলীয়া কৰিব বিচাৰে তেতিয়াহ'লে জুলীয়া কৰি ৰাখিব পাৰে কিন্তু মই যিহেতু কৈছোঁ আগতে যে মই ডাঠকৈ খাই ভাল পাওঁ আৰু মই দাইল বনাইছিলোঁ গতিকেলৈ মই ডাঠকৈ বনাইছোঁ আৰু আপোনালোকে মুড়ি ঘণ্টটো পাতলা
কৰিও খাব পাৰে আৰু এনেদৰে প্ৰায় মানুহে খায়। কিছুমানে আকৌ দাইলৰ সলনি ভাতো দিয়ে তাত, কিন্তু মই ভাত দি বনাই খাই ভাল নাপাওঁ, সেয়েহে মই দাইল ব্যৱহাৰ কৰিছোঁ। আৰু এইবাৰ বাছ হৈ গ'ল মোৰ তৈয়াৰ মুড়ি ঘণ্ট, আৰু ওপৰৰ পৰা অকণমান ধনিয়া ছটিয়াই দিছোঁ। দেখিছেনে কিমান ধুনীয়া লাগিছে? আৰু এইফালে মই ভাত বাঢ়ি লৈছোঁ আৰু লগতে লৈছোঁ ওলকবি দিয়া ৰহৰ দাইল। ছিজনৰ প্ৰথম ওলকবি খাইছিলোঁ এইবাৰ। আৰু এইফালে মুড়ি ঘণ্ট অলপ লৈ লৈছোঁ আৰু লগতে এডোখৰ আমৰ আচাৰ, লগতে এটা কৃষ্ণ জলকীয়াও লৈ ল'লোঁ, যিহেতু মই জলকীয়া খাই ভাল পাওঁ, আপোনালোকক কৈছোঁৱেই। বাছ তৈয়াৰ হৈ গ'ল মোৰ দুপৰীয়াৰ থালি। আৰু আপোনালোকৰ কেনে লাগিল চাই জনাবলৈ নাপাহৰিব, আৰু ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, বাই বাই।